গুড মৰ্নিং গাইজ। আজি ৰাতিপুৱা শুই উঠি দেখিলো আমাৰ মিঠুৱে মানে একদম বঢ়িয়াকে বাঁহ গাছ এটা পালে, বহুত ডাঙৰ। একদম মিঠু দাই বাঁহ গাছ চাগাছ কাটি ধুনীয়াকৈ ৰেডি হৈ আছে, আৰু এইফালে আমাৰ এটাটো ধুনীয়াকৈ ৰেডি হৈ গ'ল। আজি যাম মানে আমি এটা বাৰ্থডে পাৰ্টি খাবলৈ। এতিয়া আমি ওলাই আহিলো বাৰ্থডে পাৰ্টিৰ কাৰণে। দাদা আছে, এইফালে বৌ আছে, আমি গোটেইকেইজন ওলাই আহিছো। পুৰা চক বজাৰ, টিঙাই বজাৰ। বস্তুবিলাক সস্তা নে? বস্তুবিলাক সস্তাই, তাৰমানে ইমান সস্তাও নহয়। আজিকালি চব্জি খেতিয়ে নকৰে মানুহে। খেতিয়ে নকৰে, সেইটো হয়। আমি আহি পাই গ'লোহি তিনিচুকীয়া বজাৰ। একচুৱেলি দেওবাৰে বন্ধ থাকে, সেইকাৰণে পুৰা খালী হৈ আছে। মই আহি পালোহি। একচুৱেলি এখন দেখিব পাইছে দ্য মিৰানা বুলি কয় এখন হোটেল। দাদাৰ মানে আজি বাৰ্থডে আছে, তাতে আমি ইয়াতে চেলিব্ৰেট কৰিবলৈ আহিলো হোটেল মিৰানাত। আৰু এইফালে আমাৰ দাদা আছে, এজন হৈ গ'ল আমাৰ আজি বাৰ্থডে বয়। হেপী বাৰ্থডে। থেংক ইউ। এইফালে আছে আমাৰ তেজাদাৰ বৌ। মানে কাঠৰ নিচিনা কি হয় বাৰু? কাঠৰ নেকি বাৰু? কাঠৰ। নিজৰ জন্মদিনৰ উপলক্ষে তেজাদাই সকলোকে ৱেলকাম জনাইছে। আমাৰ চাব পাৰিছে আৰু ইয়াতে আমাৰ বাৰ্থডে গোটেইখিনি চেলিব্ৰেট কৰা হ'ব। আৰু কেইজনমান আহি আছে ল'ৰা, সকলোবিলাক বহি আছো। আৰু ষ্টাৰ্টাৰ হিচাপে আমাক দিয়া হৈছে এতিয়া বেবী কৰ্ণ। সকলোবিলাক ধৰিলে আৰু চবেই কেক কটাৰ আগে আমি বাৰ এখন আছে ইয়াতে, সেইখন চাই লওঁ বুলি ভাবিলো। কেক আহি গ'ল, এইফালে চাব পাৰে। আৰু এইফালে চব মানে ডিজিটেল মাৰ্কেটিং এক্সপাৰ্ট আহি গ'ল, চব উপস্থিত। এইফালে তেজাদাৰ মানে ডিজিটেল মাৰ্কেটিং এটা কোম্পানী আছে, আৰু এই গোটেইখিনি মানে ষ্টাফৰ ফালৰ পৰা এখন গিফ্ট দিয়া হৈছে তেখেতক। আমি যিখন টেবুল বুক কৰিছিলোঁ, সেই টেবুলখনৰ বেক চাইডে এটা ধুনীয়া ছবি পেইণ্টিং কৰা আছে। গোটেই মানে এই টেবুলখন দীঘল হোৱাৰ কাৰণে মানে গোটেই কেকটো শ্বিফ্ট কৰি দিয়া হ'ল ৰাউণ্ড টেবুললৈ। এতিয়া আহি গ'ল ভেজ নন ভেজ সকলোবিলাক আইটেম। কেইজন আছে আমাৰ মাইনাদা কাৰণে আহিছে স্পেচিয়েলি মটন। তেজাদাৰ সকলো ষ্টাফে ধুনীয়াকৈ এতিয়া খাদ্য উপভোগ কৰি আছে। পাপৰ খাইছোঁ, পাপৰ দিছে মোৰ পাপৰটো। মোৰ প্লেটটো পূৰা চফা হৈ গ'ল, খাই হৈ গ'ল। আৰু এইফালে চলি আছে ফটোশ্বুট। ইয়াত আছে মাইনাদা, এইফালে বহুত দিনৰ পিছত লগ পাইছোঁ। আৰু এইফালে আছে গ্ৰীণ টি। আৰু বাকী ৰেপচন আহি আছে, ৰেপচন গান আহিব। বঢ়িয়া। এইফালৰ পৰা আমি ওলাই আহিলোঁ, আৰু এতিয়া যাম আমি ডাইৰেক্টলি ঘৰলৈ। আমাৰ বস্কি মানে পুৰা হোটেলত দৌৰ মাৰি আছিলে, দৌৰ মাৰি ভাগৰি গ'ল। এতিয়া শুই আছে, মোৰ কোলাতে হৈ গ'লি। আমি এতিয়া আকৌ ৰখি দিলোঁ মাকুমত, কিবা এটা বজাৰ কৰিবলগীয়া আছে। কিবা ল'বা নেকি? কেইটামান বস্তু ল'ম। আৰু মিঠু দাই চাই আছে এলাৰ্ম ঘড়ী, যিহেতু ৰাতিপুৱা সোনকালে উঠিব নোৱাৰে অফিচ যাবৰ কাৰণে, সেইটো কাৰণে এলাৰ্ম ঘড়ী এটা চাই আছে। পাই গ'লো এতিয়া ঘৰ। এইটো হয় নাই তোমাৰ ঘৰ? এইটো হয় নাই? ই গাড়ী চলাবলৈ ভাগ ঠাঠা দিছে চা, একদম নেনামে ষ্টেৰিং ধৰি লৈছে একেবাৰে। ৰাতিপুৱা কটা এই বাঁহ গাছ একদম ধুনীয়াকৈ এপাদৈ কাটি আছে। আজিলৈ ইমানে ব্লগটো। আজি মানে বহুত বেছি ভাগৰ লাগিছে। মানে আৰামছে বহি আছিলোঁ বাৰু তাত হোটেলত, কিন্তু তথাপিও মানে ভাগৰ বহুত লাগিছে। তো আজিলৈ মানে ধন্যবাদ থাকিল, আৰু নেক্সট এটা ব্লগত পুনৰ লগ পাম।